नाय थाबाय दिनै नैबे हारिमु हाबाफारियाव जोंनि सरकारा एसेबां मोजां जोंनो सुबिदा होदों। गामिनि हाबसोना थानाय रोंगौथि गोनां गथ'फोरा दिनै ओंखारबोदों आरो जोंहा समनि आंखालाव एसे खम जाबाय, मानो होनब्ला हास्लाबदिया माखासे बाहागो लागिरिफ्रा फैस्लाबनो हादिया बा दामनाय देनाय गासिबो जन्थ्रफोरखौ बुथुमस्लाबनो हायैयाव माखासे बादायगिरिफ्रा थालांबाय। अब्लाबो फैगौ बोथोरफ्राव बेबायदि जाहाथे हारिमु बादायलायनाय बा बेयाव जोंनि बे पेन्डेलाव मोनफैनो हानाय सुबिदाखौ गभर्नमेन्टआ होगोनखौ आं आसा फारिदों आरो सरकारनिसिम जों गोजोननाय दं। मानो होनब्ला बिथांमोना दा नैबे हाबाफारिखौ लानानै जोबोद मोजां मोनसे रोंगौथि गोनांफोरखौ जों मोननो हादों। बेबायदिनो दिनै पन्सायत लेभेलनिफ्राय समष्टि लेभेल आरो समष्टिनिफ्राय डिस्ट्रिक्टनिफ्राय आसाम बेबायदिनो रोंगौथि गोनांफोरखौ मोनहैहोनो हागोन बा सौहैनो हागोनखौ आसा फारिनानै दा आं गामिनि रायजो राजाफोरखौ खावलायनो सानदों, उननि हाबाफारियाव बेबायदि सुबिदा मोनोब्ला बयबो बाहागो लाफैनांगौ आरो बे बाहागो लानानै जुदि जोङो ब्लकनिफ्राय डिस्ट्रिक्टनिफ्राय आसाम लेभेलसिम मोनहैनो हायोबा बिसोरो माबा मोनसे जाहैनो हागोनखौ आं आसा फारिनानै जायो आरो खावलायनाय थाबाय रायजोनिसिम। হয়, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জৰিয়তে অনুষ্ঠিত হোৱা আমাৰ যিটো ডেকাপাম গাঁও পঞ্চায়ত সাংস্কৃতিক মহাসংগ্ৰাম, এই মহাসংগ্ৰামটোত আজি ডেকাপাম অঞ্চলত থকা বিভিন্ন গাঁৱৰ পৰা যি ধৰণে যুৱক যুৱতী ওলাই আহিছে, এই যুৱক যুৱতীসকলক আমি প্ৰশংসা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি দেখিবলৈ পালোঁ যিবিলাক আমি দেখি পোৱা নাছিলোঁ, আমি জনা নাছিলোঁ যে এই ল'ৰা ছোৱালীবিলাকে এনেকৈ আহি মঞ্চত গাব পাৰে বা নৃত্য কৰিব পাৰে। আজি আমি দেখিলোঁ, দেখি বহুত আনন্দিত হৈছোঁ। আৰু অসম চৰকাৰৰ মূলত উদ্দেশ্যটোৱে হৈছে এইটো, যিহেতু অসম চৰকাৰে এটা কথা চিন্তা কৰিছে, আমাৰ উঠি অহা যুৱক যুৱতীসকলে যিসকল তেখেতসকলৰ পাৰদৰ্শিতা, এই পাৰদৰ্শিতাসমূহক দেখাবৰ কাৰণে এটা মঞ্চ পোৱা নাই। এই মঞ্চটো অসম চৰকাৰখনে আৱিষ্কাৰ কৰি দিছে, যাতে তেখেতসকলে গাঁৱৰ পৰা ওলাই আহি এনেকুৱা এটা মঞ্চত আহি তেখেতসকলৰ পাৰদৰ্শিতা দেখুৱাব পাৰে। হয়, ভাবোঁ যিহেতু যিকোনো এটা কাম কৰিবলৈ যাওঁতে তাত ল'ৰা ছোৱালীবিলাকে এটা গীত গাবলৈ যাওঁতে বা এটা নৃত্য কৰিবলৈ যাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন, কিন্তু অসম চৰকাৰখনে পটককৈ ঘোষণা কৰি দিয়াত তেখেতসকলে সাজু কৰিবলৈ সময় নাপালে। এইকাৰণে চৰকাৰখনক আমি আপোনাৰ চেনেলৰ যোগেদি অনুৰোধ জনাম, যিহেতু এই যিটো অনুষ্ঠান পাতি আছে, এই অনুষ্ঠানটো প্ৰতি বছৰে অনুষ্ঠিত কৰিব লাগে। তেতিয়া আমাৰ উঠি অহা যুৱক যুৱতীসকল যিসকলে নিজৰ প্ৰতিভা দেখাবলৈ আগ্ৰহ কৰি আছে, তেখেতসকলে দেখুৱাবলৈ সুবিধা পাব। আৰু ইয়াতে আমাৰ 114 নং জোনাই বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় ভুৱন পেগু, আমাৰ 14 নং লোকসভা সমষ্টিৰ সাংসদ মাননীয় প্ৰধান বৰুৱা দেৱ, তেখেতসকলক আমি দেখিছোঁ যে বিভিন্ন পঞ্চায়তত গৈ যিটো অনুপ্ৰেৰণা যোগাইছে, এই অনুপ্ৰেৰণাৰ কাৰণে তেখেতসকলক আমি ডেকাপাম পঞ্চায়তৰ হয় বা জোনাই সমষ্টিৰ এজন সদস্য হিচাপে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰিছোঁ।